হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। আজি পাত শাক খুতুৰা মৰিচাৰ লগত মাছৰ বেহৰ দি জোল বনাম বুলি ভাবিছোঁ। এয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এইফালে আকৌ মানুহজনে ঘৰ সাৰি মোক অকণমান সহায় কৰি দিছে দেই। এইফালে আকৌ বেটা মানুহ আমনি কৰি আছে তাতে। এইফালে বিলাহী, আদা, পিঁয়াজ, নহৰু গোটেইখিনি ধুনীয়াকৈ কাটি ল'লোঁ। তাতে আকৌ জলকীয়াও দিছোঁ। মিক্সিত ধুনীয়াকৈ মাৰি ল'ম এইখিনি। বেহৰখিনিও ধুই লৈছোঁ ধুনীয়াকৈ। ধুই পেলাই ইয়াতে দি দিম, মিক্সিত গুড়া কৰি ল'ম গোটেইবিলাক ধুনীয়াকৈ। সেয়া দেখিছে নহয়। এইফালে কেৰাহী এখন গৰম কৰি তাতে মিঠাতেল দিছোঁ। এয়া অলপ বেছিকৈ মিঠাতেল দিছোঁ। এইফালে আকৌ পিঠাখিনি ইয়াতে দি দিলোঁ। হালধি, মছলা, নিমখ সেনেকৈ ভালকৈ দি পেলাই মিলাই লৈছোঁ। আপোনালোকে জানেই বনাবলৈ, মই এনেই অলপ দেখুৱাইছোঁ আৰু চিম্পলকৈ বনাইছোঁ। মই বিশেষ বনাব নাজানো। এইখিনি তেল ওলোৱালৈকে শুকুৱাই ল'ম ধুনীয়াকৈ। এইফালে আকৌ এতিয়া মই শাকখিনি, আলুখিনি তাতে দি দিম। ঢাকি ধুনীয়াকৈ অলপমান সিজিবলৈ দিলোঁ। এয়া লৰাই দিছোঁ ধুনীয়াকৈ। এইফালে আকৌ মই গৰম পানী, কেটলিটোত গৰম পানী কৰি ধুনীয়াকৈ দি দিছোঁ। খুব ধুনীয়াকৈ লৰাই দিম এতিয়া। এইফালে আকৌ বাচি যোৱাখিনিও এনেকৈ দি দিছোঁ মছলা গুড়া। এতিয়া মাছৰ মূৰখিনি দি দিছোঁ, মাছ 200মান। এনেকৈ খায়নে আপোনালোকে? উতল আহিলে উতলাই ধুনীয়াকৈ বনাই থাকিম, পানী শুকুৱাই দিম। অলপ গ্ৰেভি টাইপ কৰিম আৰু। এইফালে মানুহজনৰ ভাত ৰেডি কৰি দিছোঁ, থালিখন। এইফালে মাছ এপিচ, জলকীয়া, নিমখ, মাছৰ জোলখন। মানুহজনে খাই বৈ ডিউটিলৈ গুচি গ'ল। মানুহজনে ভালেই হোৱা বুলি কৈছে চব্জিখন। বাই বাই সকলোকে।